নমস্কাৰ মোৰ জি গগৈ যে এণ্টাৰটেইনমেণ্ট চেনেললৈ মই আপোনালোকক স্বাগতম জনাইছোঁ। মই আপোনালোকক দেখুৱাম আজি নাহকটীয়া আৰু নাওৰপৰ পৰা কেনেকৈ আমাৰ কেন্দুগুৰি বিশেষত্ব নামটো কেনেকৈ পালে এইটো চাইডে সোমাই আহিব লাগিব। এইটো দেখুৱাম আপোনালোকক, চাই থাকক আপোনালোকে। ডিব্ৰুগড় ডিষ্ট্ৰিক্টৰ আপোনাৰ নাহকটীয়া সমষ্টি আমাৰ জয়পুৰ ব্লক কেন্দুগুৰি পঞ্চায়ত আপোনালোকে আহিব পাৰে। আমাৰ ইয়াত মানে আগতে এখন হেৰি হৈ গ'ল, কি আছিলে আমাৰ এখন অধিৱেশনে হ'ব ন, অধিৱেশন হৈ গ'ল। যাদৱ পায়েং আহিছিলে। বিশ্ব পৰিৱেশ দিৱস বিশ্ব পৰিৱেশ দিৱস তাত মানে পতা হৈছিলে। আৰু মানে কি হ'ল, এই গছজোপা মানে বিশেষত্বটো মানে কি হ'ল, আগতে ইয়াত মানে এইটো স্বৰ্গদেউ আমাৰ কি হ'ব, এইটো চুকাফা গদাধৰ সিংহ, চুকাফা নহয় ন, গদাধৰ সিংহ আগতে মানে ইয়াতে আছিলে বুলি কোৱা হয়। জিৰণি লৈছিলে আৰু মানে দাও ধুৱাইছিলে। দা ধোৱা মানে শিলটো আছিলে বুলি কৈছে এইটো চাইডে, কিন্তু মানে আজিকালি এইবিলাক পুখুৰী চুখুৰী হৈ গ'ল নাই, সেইটো কাৰণে মানে হেৰাই গ'ল, এইবিলাক বিলুপ্ত হৈ গ'ল মানে। আৰু কি ক'মনো, এই বাকী আপোনালোকক গছজোপা দেখুৱাম আৰু। চাই মানে মই মেইন কথা এতিয়া পাঁচবেলা হৈ গ'ল। পাঁচবেলা মানে গছজোপা অলপ কালাৰটো বেলেগ হৈ যায়, সেইটো কাৰণে আপোনালোকক পাঁচবেলা আহিলোঁ। আগ টাইমত আহিবলৈ অকণমান মানে প্ৰব্লেমো হৈ গ'ল বাৰু, অকণমান সময় নাই হৈছিলে, সেইটো কাৰণে ফাৰ্ষ্ট টাইমত আহিলোঁ। এইজোপাই হয়, আপোনালোকক চাই লওক গছজোপা। এইজোপা এইজোপাই হয়, চাই লওক আপোনালোকে গছজোপা। পাত কেতিয়াও শুকাই নাযায়, পাত কেতিয়াও শুকাই নাযায়, সদায় কেঁচাই থাকে। আৰু মানে কি হ'ল, বতৰ অনুসৰি মানে ইয়াৰ পাতবিলাকো সলনি হৈ যায় ন, ৰংটো কালাৰ মানে কালাৰ আগ টাইমত বেলেগ হৈ যায় আৰু পাঁচ টাইমত বেলেগ হৈ যায়। চাওক আপোনালোকে এইজোপাই গছজোপা। আৰু কি কওঁ আৰু, আমাৰ গাঁৱত আছে দেখি আপোনালোকক দেখুৱাবলৈ অলপ চেষ্টা কৰিছোঁ আৰু। চাওক আপোনালোকে পাতবোৰ আপোনালোকক দেখুৱাই দিছোঁ বাৰু। এইজোপা চাওক, 600 বছৰ পুৰণি বুলি কয়, কিন্তু চাইনবোৰ্ডটো 500 বুলি আছে, কিন্তু 600 বছৰ পুৰণি হ'ব এইজোপা গছ। মানে আমি জন্মই হোৱা নাই, আমাৰ মা দেউতাহঁতি জন্ম হোৱা নাই। চাই লওক আপোনালোকে এইজোপাই আৰু পাতবিলাক চাই লওক আপোনালোকে, এতিয়া কোচ খাই আছে চব। ঠিক আছে, ইয়াৰ বিশেষত্বৰ বিষয়ে অলপ গৃহস্থৰ পৰা জানো আহক। এতিয়া আহিছোঁ মানে আছিলোঁ মই আগতে ইয়াতে জন্ম হ'লোঁ, সেইকাৰণে কেন্দুগছ বিষয়ে আপোনাৰ বিশেষত্বৰ বিষয়ে কিছুমান কথা কৈ দিয়ক। কিছুমান আপোনাৰ মই জনাত মানে আগতে যেতিয়া এই মানৰ দিনত তেতিয়াতো মানুহ যেতিয়া আক্ৰমণ হৈছিলে, তেতিয়াৰ পৰা গছজোপা যেনেকৈ আছে তেনেধৰণে আছে মানে। আমিতো দেখা নাই বাৰু সেইবিলাক, কিন্তু বৰ্তমান মানে আমাৰ যিখিনি মানে আমাৰ দেউতা আগৰ পুৰুষবিলাকে তেওঁলোকে মানে কৈছিলে, সেইবিলাক কথা কয় মানে। আৰু এনেকুৱা নগা নগা পলয়টো ইয়ালৈ আহিছিলে, সেই তেনেকৈ আহোঁতে সেইটো যথেষ্টখিনি বয়স হৈছে, বহুত হৈছে 500 বছৰ মানে ধৰিব পাৰি। সেই তেনেকুৱাই আৰু সেইখিনি কি কওঁ, সেই তেনেকুৱাই আৰু সেইটো কথা মতে তেনেকৈ চলি আছে। আৰু মানে কি হ'ল, বতৰ অনুসৰি মানে পাতবিলাক চেঞ্জ হৈ যায় ন, কালাৰটো গছজোপা তেনেকৈ হেৰি হয়, ঠিক মানে প্ৰকৃতিৰ নিয়মতো বহাগ জেঠ মাহত ইয়াৰ তেনেকৈ হেৰি আৰু কুঁহিপাত ওলায়, তাৰপিছতে জেঠ মাহতে হেৰি ফুল ফুলে। এতিয়া কিন্তু এনেই 12 মাহ তেনেকৈ ফুলি থাকে যদিও মানে দেখি নাপায়, ফুল হৈ থাকে মাজে গুটিও লাগে। এই মাজতে দুজন মানে আহোঁতে মানে গুটি পাইছিলে, গুটিটো সেই তামোলটো সমানে আৰু তামোলটো সমানে হয় আৰু তাৰপিছত মানে ফুল চুলটো তেনেকৈ নুফুলে ন?
ফুল ফুল ফুলে কিন্তু বহাগ জেঠ মাহত বহুত বেছি ফুলে তলখন তেনেকৈ ভৰিয়ে থাকে তাৰপৰা এতিয়া মানে ক'বলৈ মানে আপুনি 500 বা 600 বছৰ পুৰণি হয় নাই পুৰণি হয় নাই ধৰি লওক আপোনালোকে এতিয়া ক'বলৈ গ'লে মানে জন্মই হোৱা নাই হয় নাই এয়া দেখালোঁ আপোনালোকক হয় 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 যাওঁগৈ থাকক এজোপা আছিলে কেন্দু গছ তাৰপৰা চাব আপোনালোকে আৰু কি দেখুৱাম ভাল লাগিলে ছাবস্ক্ৰাইবটো কৰিব লাইকটো কৰিব আৰু কমেণ্টটো কৰিব কেনেকুৱা পালে ঠিক আছে